এই ভিডিঅ'টো হৈছে এক বিশেষ ভিডিঅ'। এফালে পেণ্ডেলৰ কাম চলি আছে। আমি আচলতে অসমৰ ঘৰলৈ আহিছোঁ। আপোনালোকে হয়তো গমেই পাইছে, আমি যিহেতু অসমলৈ আহিছোঁ। এয়া অসমৰ ঘৰত পেণ্ডেলৰ কাম চলি আছে। এক বিশেষ অনুষ্ঠানৰ বাবে এই পেণ্ডেল অনুষ্ঠান ভাগিৰ আয়োজন কৰা হৈছে। এফালে মই ক্ষীৰ বনাই আছোঁ আৰু এয়া আনফালে পনীৰ বনাই আছোঁ। পনীৰ বনোৱাৰ ভিডিঅ'টো পিছে ছেকেণ্ড দিনাৰ ভিডিঅ'। নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে আমাৰ ছোৱালীজনীৰ এইটো হৈছে ছেকেণ্ড জন্মদিন। তাইৰ জন্মদিনৰ বাবে এই আয়োজনটো চলি আছে। এইফালে খানাও বনাই আছে। যিহেতু আমাৰ ঘৰৰ শহুৰ দেউতাই খানাটো আয়োজন কৰিছে, মানে বনাইছে, সেইকাৰণে সৰুকৈ অকণমান ভকতৰ নিয়মো আয়োজন কৰা হৈছে। এইফালে পেণ্ডেলৰ কাম প্ৰায়খিনি হৈয়ে গৈছে। এইফালে ডেক'ৰেশ্যনো কৰি থকা হৈছে। এইফালে দেখিছেনে বাৰাণ্ডাত গোটেই খিচিৰি মিচিৰি বেলুন, এইফালে বাৰ্থডে গাৰ্ল ঘূৰি ফুৰিছে গোটেই আৰু। তাৰপিছতে মোৰো একেবাৰে সময় নাই, মানে ইমানেই কাম হৈছে, মই যে কাপোৰ সাজ সলাবলৈ সময় পোৱা নাই। এইফালে পাকঘৰত লাগিয়ে আছোঁ। ইমান মানে একদম চবফালে জল্দা জল্দি হৈছে, লৰালৰি হৈছে। আৰু এই অনুষ্ঠান ভাগি যে ইমানেই সোনকালে আয়োজন কৰা হ'ল, যিহেতু আমি অসম পাইছোঁহি বিহুৰ দুমাহী দিনাখন। তাৰপাছতে সকাম আয়োজন কৰা হৈছিল আমাৰ ঘৰত। তাৰপাছতে ইটো সিটো কাম, ইফালে সিফালে যোৱা, একোৱেই সময় নাপালোঁ। তাৰপিছতে এইফালে আমাৰ বাৰ্থডে গাৰ্লো ৰেডি হৈ গ'ল। তাই নিজেই চশমা তচমা পিন্ধি লৈছে আৰু। তাৰপিছতে আচলতে সেই দুদিনৰ সময়তে এই অনুষ্ঠান ভাগি আয়োজন কৰোঁতে মই মানে আপোন মানুহখিনিয়ে বহুতক মাতিবলৈ থাকি গ'ল। এদিনতে সকলোকে ফোন কৰি নিমন্ত্ৰণ জনাইছোঁ আৰু যিসকলক ফোনত পাইছোঁ তেওঁলোকে আহিছে, আৰু যিসকলে আহিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আমাৰ ছোৱালীজনীৰ বাৰ্থডেত যে ইমান ধুনীয়াকৈ আপোনালোকে আশীৰ্বাদ দি গ'ল, তাকে ধন্যবাদ। আৰু যিসকলক মাতিবলৈ থাকি গ'ল তেওঁলোকে যাতে বেয়া নাপায়। আৰু এইফালে আমাৰ কেক কাটিং হৈছে। এফালে ইমানেই জল্দা জল্দি, মই একেবাৰে ভাগৰুৱা হৈ গৈছোঁগৈ। কাক মাতিছোঁ কাক নাই মতা, সকলোবিলাক মোৰ মানে মূৰৰ ওপৰেদি উৰি গৈছে। আৰু এই কেকটো মোৰ লগৰ এজনীয়ে বনাই দিছে। ইমান সুন্দৰকৈ কেকটি বনাই দিয়াৰ বাবে তোমালৈ বহুত বহুত ধন্যবাদ। তাৰপিছত সকলোকে ধুনীয়াকৈ কেক চেক কাটি ল'লোঁ আৰু সকলোবিলাক আলহী আহিয়ে আছে। মোৰ যে একেবাৰে মূৰ ঘূৰাই গৈছে। আৰু যিহেতু মই বহুত দিনৰ মূৰত এনেকুৱা এটা আকৌ অনুষ্ঠান পাইছোঁ, সেইকাৰণে মোৰ মানে কাক মাতোঁ কাক নামাতোঁ একো মূৰে পোৱা নাই। তাৰপিছত ছোৱালীও একেবাৰে বহুত এক্সাইটেড হৈ আছে, তাই যিহেতু ইমানখিনি মানুহ একেলগে দেখা নাই আগতে। ইফালে আমাৰ খানাও ৰেডি হৈ আছে। যিহেতু ঠাণ্ডা দিন, বহুত সোনকালেই গধূলি হৈ গৈছে, মই খাবলৈ সময় পোৱা নাছিলোঁ। এয়া মই একেবাৰে ৰাতি খাইছোঁ। খানাটোত আছিলে দালি, চালাড, তাৰপিছতে মাছ, মাংস, পনীৰ, শুকান ভাজি, ৰঙালাও ভাজি, তাৰপাছতে এইফালে আছিলে ক্ষীৰ, জলকীয়া ভাজি, সকলোখিনি। যিহেতু মই বহুত দেৰিকৈ খানাটো খাইছোঁ, সেইকাৰণে কিনো খাইছোঁ একো টেষ্টে নাপালোঁ। তাৰপিছতে এয়া ৰাতিলৈ আকৌ মোমায়েকে এটা কেক লৈ আহিছে। তাই কিন্তু এইবাৰ বহুত এক্সাইটমেণ্টত কেকটো কাটিং কৰিছে। এয়া আলহী আহিয়ে আছে 9-10টা বজালৈকে। ময়ো বহুত ভাগৰুৱা হৈ গৈছোঁ, যিহেতু ঠাণ্ডা দিনো। তাৰপিছত একেবাৰে শেষৰ আলহী আমাৰ মাহীহঁত, মানে আমাৰ মাৰ ফালৰ ভনীয়েকহঁত। এয়া দেখিছেনে, একেবাৰে হাঁহিত ক'বই পৰা হোৱা নাই, যিহেতু